নমস্কাৰ ডিজিটেল জ্ঞান ইউটিউব ফেমিলি ফালৰ পৰা তোমালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ইতিমধ্যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ BA BSc BCom 6 ছেমিষ্টাৰ ৰিজাল্ট ইতিমধ্যে ঘোষণা কৰিছে আৰু তাৰপিছত এতিয়া বহুতেই ৰিজাল্টৰ বিসংগতি পাইছে। তাৰ ওপৰতে আহিছে এখন নতুন নটিচ। এই নটিচখন কি হয় এই ভিডিঅ'টোতে এক্সপ্লেইন কৰি দিম। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিবা। আগন্তুক ডিব্ৰুগড় ইউনিভাৰ্চিটি বা গুৱাহাটী ইউনিভাৰ্চিটি অল ইউনিভাৰ্চিটি আপডেটৰ লগতে জব আপডেটছ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আৰু এতিয়ালৈকে যদি আমাৰ হোৱাটছএপ গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ জইন কৰা নাই জইন হৈ লওক বা ইনষ্টাগ্ৰামত মোক মেছেজ কৰিব পাৰিবা যদি তোমালোকৰ কিবা কনফিউজন থাকে। আৰু যিখন নতুন নটিচ আহিছে সেইখনকে মই এতিয়া বুজাই দিম। তাৰ কাৰণে তোমালোকে কিছুমান আপডেট পাই থাকিবলৈ ডেছক্ৰিপশ্যনত যিটো আমাৰ অফিচিয়েল ৱেবছাইট gov.assam তাত গ'লে পাই যাবা। ইয়াত যিখন আহিছে দিছ ইজ ফৰ দ্য ইনফৰমেশ্যন অফ অল কনচাৰ্ণ ডেট দ্য কেণ্ডিডেট of examination 2020 who have detected discrepancies hereby asked to apply the undersigned through proper channel today, that is 18/12/2020 এক্সামিনেশ্যন। অৰ্থাৎ যিসকলৰ এবচেঞ্চ আহিছে সেইখিনি কথালৈ আহিছে। মই তোমালোকক এইখন নটিচখনকে ডাইৰেক্ট দেখাই দিছোঁ। এইখন আহিছে দিছ ইজ ফৰ ইনফৰমেশ্যন অফ অল কনচাৰ্ণ ডেট দ্য কেণ্ডিডেট অফ BS 6 ছেমিষ্টাৰ 2020 who have detected discrepancies in their results being declared today। যিটো এবচেঞ্চ আহিছে সেইখিনিয়ে কি কৰিব লাগিব তেওঁলোকে দে আৰ অলছ' ৰিকুৱেষ্টেড টু ছাবমিট দ্য অৰিজিনেল মাৰ্কশ্বিট অফ ছেইড এক্সামিনেশ্যন এলং উইথ দেয়াৰ এপ্লিকেশ্যন। চ' এপ্লিকেশ্যন দিয়াৰ কথা কৈছে যিহেতু বহুতেই টেনশ্যনত হৈ আছিলে যে এক্সাম দিছোঁ এবচেণ্ট আহিছে। চ' তেওঁলোকক কওঁ যে তোমালোকেও টেনশ্যন ল'ব নালাগে BA খিনি তোমালোকৰো আহিব। আৰু বহুতে কৈছে যে উইথহেল্ড ৰিজাল্ট আহিছে। চ' উইথহেল্ড ৰিজাল্ট এইকাৰণেই আহিছে তোমালোকৰ হয়তো আগত বেকলগ আছে আৰু বেকলগৰ যেতিয়া ক্লিয়াৰ হ'ব তেতিয়া তোমালোকে ফাইনেল মাৰ্কশ্বিট পাই যাবা। চ' এইটোৱে আছিলে আপডেটটো। ভাল পালে লাইক কৰিবা শ্বেয়াৰ কৰিবা। আৰু এতিয়া বহুতেই সুধি আছে আৰু এটা কথা যে এতিয়া মাৰ্কছ ফিডিং কৰিব লাগে বা গুৱাহাটীত 20 তাৰিখলৈকে বঢ়াই দিছে নে কি। চ' সেইটোৰ ওপৰত যদি তোমালোকে এতিয়া যিখিনি ডিব্ৰুগড় ইউনিভাৰ্চিটি তেওঁলোকে যদি মাৰ্কশ্বিট পাইছে তোমালোকে তেন্তে মাৰ্কছটো ছাবমিট কৰিব পাৰিবা। চ' এইটোৱে আছিলে ভিডিঅ'টো। ভাল পালে লাইক কৰিবা শ্বেয়াৰ কৰিবা। ধন্যবাদ।